গুড ইভিনিং পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ' নাচি দিয়া টাইম হৈছে আৰু মই বেটাক সদায় দৰে আজিও উলিয়াই লৈ গৈছোঁ শুনিলে হয় ঘৰলৈ আনিলোঁ আৰু সি চকুত লাগিব কেনেকৈ কৰিব লাগে যদি তাক কৰি থাকি সি খুব ভাল পায় মানে আৰু তাৰ লগত খেলি আছে আৰু মই তাৰ কাৰণে বনাইছোঁ পায়স সি খেলি আছে তো মই ভাবিলোঁ তাক বনাই খুৱাওঁ অলপ সি বাৰু পায়স সিমানকৈ নাখায় অলপ খায় আজি ভাবিলোঁ তাক বনাই দিওঁ আৰু মই এয়া আহিছোঁ ইয়াত দেখিছেনে বনাইছোঁ আৰু আজি মই এইখিনি ভাতৰে পায়স বনাইছোঁ মানে ভাত আছিলে আৰু ভাতৰ পৰাই বনাই দিলোঁ আৰু ইফালে চাবলৈ যাওঁতে দেখিছেনে গোটেই উতলি পৰি গৈছিলে আৰু এতিয়া মই এইখিনি তাক খাবলৈ লৈ আহিছোঁ আৰু এইখিনি মই লৈ যাওঁ তাক খুৱাম তুমি বাহিৰত কি কৰিছা এইফালে হা মান খোৱা এইফালে হা ক'ত যোৱা দেখিছেনে তাই কিমান উৎপাত মানে মই তাৰ কাৰণে জলপান আনোতেই সি পলালে এতিয়া তাক খুৱাই লওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব খোৱাৰ সময়ত তাৰ ঢেৰ নাটক দেখিছেনে কেমেৰাটো দেখিলে সি তুমি ভালদৰে হয় নহয় ভাল লাগে সঁচাই মানে সি কান্দি থাকিলেও যে মনে মনে হৈ যায় কেতিয়াবা আৰু এতিয়া সন্ধিয়া হৈ গ'ল ওলাই মেলি ৰেডি হৈছোঁ আৰু ক'ত গৈ আছোঁ চাব দেই আপোনালোকে আৰু বেটাক দেখিছেনে সি ৰাতিও খোজকাঢ়ি যাব লাগে তাক সি কোচত নাযায় সি হেনো খোজকাঢ়ি যায় আৰু কোচৰ পৰা নমাই দিওঁতেহে সি মানে মনে মনে আছে এতিয়া তাক কেনেকৈ লৈ গৈ আছোঁ আৰু এয়া আহি পাই গ'লোঁ আমি যেতিয়া গৈছোঁ তেতিয়া ইমান মানুহ নাছিলে গান শুনিলে হয় মাজে মাজে মোৰ ওচৰলৈ আহিছে মানে তাক চব খাবলৈ লাগে এনেই অলপ অলপ দিছোঁ আৰু খাবলৈ নহ'লে কান্দে যে তাৰ পৰা আহিলোঁ আৰু আহোঁতেও সি খোজকাঢ়ি আহিছে গোটেই ৰাস্তা আৰু ৰাতিপুৱা টাইমত দেখিছিলে ৰাতিপুৱা মানে ৰাতি পোৱা নাই 2টা বাজিছে কি হৈছে তাৰ নাজানো সি মানে তাক খেলিব লাগে সি নুশুৱে বিচনাত নাথাকে তাক মই বিচনাৰ পৰা নমাই দিলোঁ আৰু ই এনেকৈ খেলি আছে আৰু মই বহি আছোঁ মানে মোৰো টোপনি ভাঙি গ'ল আৰু সি খেলি আছে আৰু কোনোবাই থাকিবলৈ ভাল নালাগে ময়ো বহি আছোঁ আৰু তাৰ লগতে চাই আছোঁ কি কৰে সি এনেকুৱাই কৰি আছে প্ৰায় ৰাতিপুৱা 5টা বজালৈকে সাৰি আছে আৰু এইফালে বাপেকে অলপ সময় সাৰ পাইছিলে আৰু খেলি আছিলে তাৰ লগত আৰু তেওঁৰো ভাগৰ লাগিলে যিহেতু ৰাতিপুৱা আকৌ কাম যাব লাগিব তো মই ক'লোঁ আপুনি শুৱক মই তাৰ লগত অলপ থাকিম সাৰ পাই আৰু সি এনেকৈ খেলি আছে দেখিছেনে আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ।